তেতিয়া দিনৰ গাহৰি পালন আৰু এতিয়া দিনৰ গাহৰি পালনৰ মাজত পাৰ্থক্য মানে এটাই। তেতিয়া আপোনাৰ বহুত মানুহে গাহৰিবোৰ ধৰি লওক মানে এই মাটিতে তেনেকৈ কোনোবা এডোখৰত থৈ দিয়ে আৰু আপোনাৰ 12 মাহে এবছৰ 12 মাহত ধৰি লওক নাই বুলি খুব বেছি 12 দিনহে গাহৰিজনী শুকানত থাকিবলৈ পায়। সেইকাৰণে তেতিয়া বেমাৰটো কম মানে, কিন্তু গাহৰিজনী বোকাত থাকে সেইটো সঁচা কথা, কিন্তু বেমাৰটো খুব কম হয়। তেতিয়া দিনত গাহৰি বুলেট প্ৰুফ জেকেট আপোনাৰ ধৰি লওক মানে এই বোকা হোপা সেইবাৰ গোটেই প্ৰটেকশ্যন দি থাকে। সিহঁতক আপোনাৰ মহে দাহে সেইবাৰ খাব নোৱাৰে। সেইকাৰণে মই এতিয়া আপোনাৰ পকা গঁৰালত থাকে যদিও মই গাহৰিজনী যেতিয়া ক্ৰছ কৰাবলৈ নিওঁ, ক্ৰছ কৰাবলৈ নিয়াৰ পাছৰ পৰা মই নাই বুলি 15-20 দিন অকল মাটিত থওঁ। তেতিয়া মানে আপোনাৰ হয় কি গাহৰিজনী সেই 15-20 দিন আপুনি মাটিত থ'লে মাটি আপোনাৰ আকৰি শক্তিটো পালে আৰু লগত আপুনি দানা খোৱাটো আগতে যেনেকৈ দানা খুৱাইছিলে তাৰ পৰিমাণটো কমাই দিব লাগিব। আগতে বোলে দিনটোত আপোনাৰ 5 কেজি দানা খাইছিলে, আপুনি গাভিনী কৰি অহাৰ পাছত আপুনি 3 কেজি দানা খাওক, 2 কেজি কমাই দিয়ক। সেই 2 কেজিটো বিনিময়ত আপুনি পানী খাওক গাহৰিজনী, যদি আপোনাক পোৱালিকেইটা লাগে, ভাল পোৱালি যদি লাগে আপুনি সেইটো কৰিব লাগিব। যদি সেইটো নকৰি যদি আপুনি সৰহকৈ যদি আপুনি দানাটো দি দিয়ে তেতিয়া কিন্তু আপোনাৰ পোৱালি কম আহিবই। কাৰণ পোৱালি আপোনাৰ সেই মানে ক্ৰছ লোৱাৰ পৰা 15 দিনৰ ভিতৰত পোৱালি চাক সম্পূৰ্ণ হয় আৰু সেইকেইদিনত যদি দানা খাই যদি পেটটো ফুল হৈ থাকে তেনেহ'লে পোৱালি চাক কেনেকৈ বাঢ়িব। সেইকাৰণে কমাই দিব লাগে আৰু সেই কমোৱাৰ ব্যৱস্থাটো জগিবলৈ লোৱা 15 দিনমানৰ যেতিয়া আছেগৈ তেতিয়া আকৌ সেই একেটা ব্যৱস্থাই কৰিব লাগে। আৰু বহুতে আপোনাৰ কৰে কি যে এই গাহৰি মানে 45 দিনত পোৱালিকেইটা উলিয়াই দিব পাৰি। মোৰ এইকেইটা পোৱালি আপোনালোকে চাব পাৰে, এইকেইটা আপোনাৰ 45 দিন হোৱাই নাই, 32 দিন বয়স হৈছে, কিন্তু উলিয়াব পৰা হৈ গ'ল। ইয়াৰ কাৰণটো এইটোৱে, আপোনাৰ ডাঙৰ যিসকলে ফাৰ্মাৰ কৰিছে সেইসকলে যদি মোৰ এই ভিডিঅ'টো চাইছে তেখেতলোকে বেয়া পাই লাভ নাই, তেওঁলোকে পইচাৰ কাৰণে কৰিছে। অকল পইচাৰ কাৰণে কৰিলে নহ'ব, যি ঘৰে পোৱালিকেইটা নিব সেই ঘৰলৈও চাব লাগিব। শিৱসাগৰ জিলাৰ শনিবাৰ বজাৰৰ ওচৰৰ সীমান্ত গগৈ, আৰু সীমান্ত গগৈ আচলতে কৰ্মনিদৰ্শন দাঙি ধৰিছে গাহৰি পালনে। গাহৰি পালনৰ লগে লগে তেখেতে অন্যান্য কিছুমানো কাম কৰে। আমি তেখেতৰ লগত কথা পাতিম আৰু তেখেতৰ এতিয়া আপুনি দেখাইছোঁ আচলতে কেনেকুৱা ধৰণেও কৰিব পাৰি গাহৰি পালন। আমি দেখাইছোঁ বাঁহে সম্পূৰ্ণ নিৰ্মিত কৰি লৈছে তেখেতে। এনেধৰণে আচলতে তেখেতে বৰ্তমান গাহৰি পালন কৰি আহিছে। প্ৰথমতে আমি সীমান্ত তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, কেতিয়াৰ পৰা গাহৰি পালনৰ লগত জড়িত? আপোনালোকৰ চেনেলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ। আজিৰ পৰা প্ৰায় মই 10-12 বছৰ আগৰ পৰাই গাহৰি পোহা। গাহৰি তেতিয়া মোৰ এখন ডাঙৰ ফাৰ্ম আছিল, সন্ধিয়া বজাৰৰ ওচৰতে আছিল। তেতিয়া মানে মই ধৰি লওক বেলেগ বিজনেছ মোৰ নাছিল, গাহৰি ফাৰ্মতে মই লাগি আছিলোঁ। তেতিয়া নাই বুলি 60-70টালৈকে মই গাহৰি পুহিছিলোঁ। আৰু তেনেদৰে গাহৰি পুহি মই এই এনেকৈ যেনেকৈ আউটৰ মানে মানুহ আহে গাহৰি নিবলৈ, তেনেকৈ গাড়ীয়ে মই গাহৰিও পঠিয়াইছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মই মানে ভাওনা সংস্কৃতিৰ লগত বেছি জড়িত হৈ আছিলোঁ আৰু তেতিয়া ভাওনাৰ ওপৰত মানে মোৰ মনটো বেছি গ'ল। মানে গাহৰি ফাৰ্মটো অকণমান মাজতে ডেমেজ দি আকৌ মই মানে এখন ড্ৰেছৰ ভাণ্ডাৰ খুলিলোঁ আৰু তেতিয়া গাহৰি কমাই পুহোঁ, নিজে ঘৰতো জগাওঁ। আৰু তেনেকৈয়ে মই নাই বুলি 6 বছৰমান ভালকৈ গাহৰি পুহিছিলোঁ। তাৰপাছত মই প্ৰায় 4.5 বছৰ মই ড্ৰেছৰ ভাণ্ডাৰত কাম কৰিলোঁ। তেতিয়া গাহৰি পোহাটো অকণমান কমি আহিলে আৰু কমি অহাৰ লগে লগে মই ফাৰ্মখন তাত ভাঙি পেলালোঁ। ভাঙি পিনি মই ঘৰলৈ গুচি আহিলোঁ আৰু ঘৰলৈ অহাৰ পাছত এতিয়া ঘৰত এনেকৈ পকা এনেকৈ কৰিয়ে কিনাৰত মানে বাঁহৰ লাং মাৰি এনেকৈ বছৰেকত 2-3জনী তেনেকৈ গাহৰি মই যদি সময় পাওঁ 2-3জনী তেনেকৈ জগাওঁ আৰু সময় খুব কম হ'লে এজনী হ'লেও গাহৰি মই বছৰেকত জগাওঁ। এতিয়া এইবাৰ মই 2জনী গাহৰি জগাইছিলোঁ। 2জনী গাহৰিয়ে এজনী মই পোৱালি 10টা দিছিলে, তাইক বিকিলোঁ আৰু মাকজনীও এই অকণমান মানে পিছত তাই যেতিয়া হিট আহিছিলে মই গাভিনী কৰাবৰ কাৰণে নিছিলোঁ, সেই ক্ৰছ কৰাবলৈ নিওঁতে গাহৰিজনী মানে গাড়ীত অকণমান দুখ পালে। দুখ পোৱাৰ কাৰণে মই সেইজনী ক্ৰছ নকৰালোঁ আৰু তাইকো মই বিকি দিলোঁ। আৰু বিকি দিয়াৰ পিছত এতিয়া এইজনী ছেকেণ্ডজনী আমাৰ প্ৰথম পোৱালি দিছে, এই 6টাহে দিছে। এইটো F1 জাত এইটো। আৰু এইক মই ক্ৰছ কৰাইছিলোঁ মানে ডিউকৰ লগত। ডিউক মানে এইটো আপোনাৰ যিটো একদম ৰঙা গাহৰি, কাটিলে মাংসটো ডাইৰেক্ট ৰঙাই ওলায়, সেইটো গাহৰিৰ লগত কৰাইছিলোঁ। আৰু সেইকাৰণে এই মানে পোৱালিটো খালি কম দিলে এবাৰ, ইয়াৰ পিছৰবাৰত চাগে সৰহকৈ দিব তাই। এতিয়া পোৱালি গোটেইকেইটা মোৰ বুকিঙো হৈ আছে আৰু মই গাহৰিৰ লগত এতিয়া এনেকৈহে কম সময় দিহে কৰোঁ, কাৰণ মোৰ নিজৰ ৱাইফ আছে, ৱাইফে যিকণ সময় দিব পাৰে আৰু বাকী মই কাম লগাওঁ। মই গোলাঘাটত কাম কৰি আছোঁ। তাত এনেই জেনেৰেল আমাৰ আগৰ নামঘৰৰ নিচিনাকৈ আছিলে, এই শিৱ মন্দিৰভাগ স্বৰ্গদেউ ৰুদ্ৰসিংহদেৱে স্থাপিত কৰি থৈ গৈছিলে। আৰু সেই মন্দিৰভাগ এতিয়া বৰ্তমান আমি পুনৰ নিৰ্মাণ কৰিছোঁ শিৱদৌলৰ দৰে। তাত মানে আপোনাৰ ধৰি লওক 136 ভাগ মূৰ্তিয়ে খাব মন্দিৰভাগত। এতিয়া অকণ পিছত আপোনালোকে দেখাম। তাৰ কাৰণে এতিয়া মই বিশেষ 8 ভাগ মূৰ্তি বনাইছোঁহে, বাকীবোৰ মূৰ্তি কাম আছে আৰু কাইলৈ সেইভাগ মই মানে নিমেই মই। আৰু
কথা এটা কৈ লওঁ এইডোখৰতে মই কৈ লৈছোঁ আচলতে এজন সংস্কৃতিবান যুৱক সীমান্ত গগৈ বুলিয়ে চিনি পাওঁ ইভাগে তেখেতৰ নামটো তৰুণ গগৈ বুলি আচলতে পৰিচিত এজন শিল্পী প্ৰকৃতাৰ্থ এজন শিল্পী আৰু আমাৰ আচলতে ঘৰৰ পৰা বেছি দূৰত নহয় তেখেতৰ ঘৰ আমি সেই সূত্ৰে তেখেতক চিনি পাওঁ আৰু বিভিন্ন সংস্কৃতিৰ কামবিলাকৰ লগতো তেখেতৰ লগত জড়িত হৈ থাকোঁ সেইটো কাৰণে চিনি পাইছোঁ আৰু তেখেতৰ বিষয়ে আচলতে ঢেৰ ক'বলগীয়া আছে আপোনালোকে তেখেতে মূৰ্তি নিৰ্মাণ কৰে তেখেতৰ দেশ ভাণ্ডাৰ আছিলে আৰু সমপৰ্যায়ভাৱে গাহৰি পালনৰ লগতো তেখেত যিহেতু জড়িত হৈ আছিলে বৰ্তমান মানুহগৰাকীয়ে কৰি আছে বুলি তেখেতে জনাইছে আমি তেখেতৰ পৰা আচলতে এই মুহূৰ্তত আমি গাহৰি পালনৰ বিষয়ে তোমাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আমি ফাৰ্মিঙৰ ওপৰত ভিডিঅ' কৰি আছোঁ এজন অভিজ্ঞতাপূৰ্ণ তুমি ব্যক্তি গতিকেলৈ গাহৰি আচলতে কোনটো জাত বেছি পৰিমাণে ভাল বুলি তুমি ভাবা গাহৰি কোনটো জাত ভাল বুলি নহয় সকলো জাতেই ভাল গাহৰি এতিয়া প্ৰথম কথা হ'ল যিজনে গাহৰি পোহে তেওঁৰ ওপৰত নিৰ্ভৰ কৰে গাহৰিজনী তেওঁক কেনেধৰণে মানে চোৱা চিতা কৰিছে সেই ভিত্তিতে গাহৰি মানে জাত সিভাগে জাতটোতো আপোনাৰ অনেক আহিব এফন আহিব ডিউক আহিব আপোনাৰ ঘুংগুৰু আহিব তেনেকৈ আপোনাৰ সেই জাতবিলাকক লৈ আপুনি গাহৰি কিছুমান ডাঙৰ নহয় কিছুমান হ'ব তেনেকৈ মানে কোৱাটো মোৰ মতে ভুল হ'ব কিন্তু এটা গাহৰি সৰু হয় সেইটো হয়তো যদি আগৰ আমাৰ পাতি গাহৰি বুলি কয় কাণবোৰ খুব অকণ সেই গাহৰিটো কিন্তু সৰু তাক আপুনি আৰু যিমানে নোখোৱাক সি মিনিমাম 80 কেজি তাতকৈও নাবাঢ়ে হাইচ হ'লে সি 80 কেজি হ'ব নহ'লে ধৰি লওক আপোনাৰ 60-65 ইমান ভিতৰতে থাকে প্ৰায় সেইটো গাহৰি তেনেকুৱাই মানে আৰু সেইটো বাদে বাকী গাহৰি কিন্তু চব আপুনি যিমান মানে ভালকৈ পোহপাল দিয়ে আপুনি 2 কুইণ্টেল 3 কুইণ্টেল 4 কুইণ্টেল মানে 10 কুইণ্টেললৈকেও মই গাহৰি পাইছোঁ তেনেকৈ গাহৰি আপোনাৰ ডাঙৰ হয় গাহৰি প্ৰথম কথা হ'ল কি আপুনি আগৰ দিনৰ গাহৰি পোহা এতিয়া দিনৰ গাহৰি পোহাৰ মাজত পাৰ্থক্য আছে আগৰ দিনত আপোনাৰ গাহৰি প্ৰায় বোকাতে থাকে আৰু সেইকাৰণে বেমাৰ আজাৰবোৰ খুব কম হয় কাৰণ সিহঁতে গাত মানে বোকা এনিটাইম লাগিয়ে থাকে মহ দাঁ এইবিলাকে খাব নোৱাৰে আৰু এতিয়া আপোনাৰ গাহৰি বেমাৰটো বেছি এইটো কাৰণেই হয় যে গাহৰি মানুহে দেখাক দেখি কিছুমানে পোহে কিন্তু গাহৰিজনী চাফ চিকুণকৈ থয় সেইটো হয় কিন্তু তাৰ বিনিময়ত প্ৰটেকশ্যনটো একো নামাৰে কিন্তু কিছুমানে নিৰ্ভৰ কৰি থাকে অকল ডক্টৰৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব বোলে ঠাণ্ডা দিন আহিছে এই মহৰ প্ৰকোপটো বেছি হৈছে গাহৰিজনী কিনাৰত এটা ধোঁৱা দিব লাগিব ধোঁৱাটো দিলে ধোঁৱাৰ পৰা বহুত বেমাৰ আজাৰ মানে এই বীজাণুবোৰ কাট খাই যায় আৰু 2 নম্বৰটো কথা হ'ল কি আপোনাৰ গাহৰিজনী আপুনি বোলে অন্য বেমাৰো এইবোৰ এতিয়া সোৱাইন ফিভাৰ এনেকৈ আপোনাৰ বেমাৰবোৰ আহিছে বহুতে ভয় কৰে বেমাৰ নাম শুনিলে বোলে গাহৰি এনেকৈ বেমাৰ আহিছে কি কৰিম মোৰ গাহৰিকেইটাও আহিব পাৰে এইটো আপোনালোকে ভয় কৰিবলগীয়া কোনো ডাঙৰ কথা নহয় আপোনালোকৰ প্ৰথম কথা হ'ল কি গাহৰিজনী কেনেকৈ আপোনালোকে পোহপাল দিছে তাৰ ওপৰত আপোনালোকে প্ৰথমে ভাবি লওক গাহৰি এজনী আপুনি প্ৰথম লোৱাৰ পৰা আপুনি যদি এই শুকান মাছটো যিটো বজাৰত কিনিবলৈ পায় তাৰ যদি আপুনি 2 কেজি 3 কেজি যদি আনি লয় তেতিয়া সপ্তাহৰ মূৰত আপুনি এদিনকৈ আপুনি শুকান মাছৰ গুৰি দিয়ক গাহৰিজনীক খাবলৈ তেতিয়া আপুনি চাব যেনেকুৱা বেমাৰেই নহওক আপোনাৰ গাহৰিজনীক চুব নোৱাৰে কেতিয়া কাৰণ সেই কথাটো যদি কোনোবাই ভাবিছে যে এনেই কৈছে আপোনালোকে ভাল ডক্টৰৰ লগত মানে সুধি চাওক আলোচনা কৰক তেতিয়া তেখেতলোকেও ক'ব এইটো মানে আপোনাৰ এটা চাইণ্টিফিক দৰৱ মানে সেইটো আপুনি যদি তেনেকৈ খুৱায় তেতিয়া আপোনাৰ বহুত বেমাৰৰ পৰা মানে ধৰি লওক আপোনাৰ 100-90% বেমাৰৰ পৰা আপুনি নিজে ৰক্ষা পাব সেইকাৰণে আপুনি শুকান মাছৰ গুৰি খোৱাটো মানে বাধ্যতামূলক বুলি ধৰি লওক এই লক্ষণবিলাক বেমাৰ আজাৰ লক্ষণবিলাক কেনেকৈ আছে বেমাৰ আজাৰ লক্ষণ মানে গাহৰিজনী যদি আপুনি সৰুৰ পৰা দেখি আছে বোলে মই ভালকৈ ডাঙৰ দীঘল কৰি আছোঁ মাজতে গাহৰিজনীয়ে দানা নোখোৱা হ'ল যদি মাইকী গাহৰি হয় তেতিয়া আপুনি চাব গাহৰিজনীয়ে দানাটো কেলৈ নোখোৱা হ'ল তেতিয়া প্ৰথম কথা হ'ব পাৰে গাহৰিজনী যদি আপুনি সকলো বেমাৰৰ প্ৰটেকশ্যন যদি মাৰিয়ে থৈছে তেতিয়াও যদি গাহৰিজনীয়ে দানা খোৱা নাই তেতিয়া আপুনি গাহৰিজনীৰ লক্ষণবোৰ চাব লাগিব লক্ষণবোৰ চোৱাৰ লগে লগে বোলে গাহৰিজনীয়ে দানা খোৱা নাই তাই মন মাৰি আছে তাৰপৰা চাব লাগিব তাই পাচাবৰ জেগাডোখৰ ফুলিছে নেকি কেনেবাকৈ যদি ফুলিছে তেতিয়া গম পাব তাই বেলেগ বেমাৰ আজাৰ নহয় গাহৰিজনী মানে তাই কৰ্চ হ'বলৈ বিচাৰিছে এটা মানে বহুতে কয় 7 মাহ 8 মাহ তেনেকুৱা থাকে কিন্তু মোৰ মতে গাহৰি 4.5 মাহ পিছৰ পৰাই আপোনাৰ মানে আৰম্ভণি হয় মানে সেইকাৰণে তেতিয়া আপোনালোকে চিন্তা কৰিবলৈ একো দৰকাৰ নাই আৰু বহুতে কয় যে আপোনালোকে এটা কাম কৰিব চাবোন খুৱাই দিব চাবোন খুৱাই দিলে তেতিয়া গাহৰিজনী আমনি নকৰে কিছুমান গাহৰি আছে আপোনাৰ একদম চুপচাপ থাকে মন মাৰি থাকিব কিছুমান আছে খুব আমনি কৰিব আপোনাৰ গঁৰাল ভাঙিবলৈ বিচাৰে মানে তাৰ কাৰণটো মানে সেই তেহেঁতি কৰ্চ হ'বলৈ বিচাৰিলে মানেহে তেনেকুৱাটো হয় আৰু সিভাগে বোলে আপোনাৰ গাহৰিজনীয়ে ফেঁচ কৰি আছে বোলে চকুৰ গুৰিত বোলে ফেঁচ কৰি লদাই হৈছে তেতিয়া আপুনি গম পাব সেইটো পেলুৰ লক্ষণ আৰু গাহৰিয়ে আপোনাৰ এনেই শুই থাকোঁতে দাঁতবোৰ বোলে একদম মৰমৰাই আছে সেইটো এটা পেলুৰ লক্ষণ চবেই ভাগকৈ আহে আৰু কিছুমান গাহৰি চাব আপোনাৰ সেই দুটা এটাও কোৱা নাই কিন্তু আপুনি গাহৰিজনী নোমবোৰ চাব একদম জাবৰা হৈ যায় তেতিয়া গম পাব সেইটো এটা পেলুৰ লক্ষণ
আৰু পেলুৰ পৰা আপোনালোকে ৰক্ষা পাবলৈ মানে ডক্তৰৰ পৰামৰ্শ যদি ল'ব নিবিচাৰে তেতিয়া আপোনালোকে মানে মাহেকত এদিন আপোনালোকে কলমৌ তাৰপাছতে আৰু এইটো এই কাঁহ চেংমৰা সেইকেইটা খুৱাওক আৰু তাৰ লগত আপুনি যদি পাৰে ভীমকলৰ কুঁহুৱাকটো তাৰ আনি খুৱাওক তাৰপিছতে বাঁহ পাতৰ যিগিলা আপোনাৰ 3টা হীৰা হৈ পিনি পাতটো ওলায় সেই পাতটো ছিঙি আপুনি তেনেকৈ খুৱাওক তেতিয়া আপোনাৰ পেলুৰ পৰা আপুনি পৰিত্ৰাণ পাব যদি এনেই বুলি ভাবিছে খুব বোলে গাহৰি এজনী খুব পেলু হৈছে আপোনালোকে এইকেইটা লক্ষণ যদি দেখিছে তেনেহ'লে চাইণ্টিফিক দৰৱ নোখোৱাই আপোনালোকে বাঁহ পাতৰ মানে তেনেকৈ আপোনাৰ 10-15টামান আপুনি এদিন খুৱাই দিয়ক পিছদিনাখন আপুনি দেখিব পিছদিনাখনতো নালাগে খুব বেছি আপোনাৰ 3 ঘণ্টাৰ পিছত দেখিব কাৰণ গাহৰিটো আপোনাৰ ইহঁতৰ হজম শক্তিটো খুব বেছি সেইকাৰণে ইহঁতি কম দিনতে ডাঙৰ হয় কম দিনতে মানে ইহঁতৰ পটকনে কোনোবাই পুহি মেলি কাটিবলৈ বিকি দিয়ে এইকেইটা প্ৰয়োগ কৰিছা নে তুমি এইকেইটা মই প্ৰয়োগ কৰিছোঁ মই আজিলৈকে মানে এই 10-12 বছৰত মই খুব বেছি পেলু দৰৱ 5-6টামান কিনি আনি কেতিয়াবা খুৱাইছোঁ এই 10-12 বছৰ ভিতৰতহে 5-6টামানহে খুৱাইছোঁ কিন্তু সিভাগে মই মানে পেলু দৰৱ তেনেকৈ মই কিনি খুৱাই পোৱা নাই আৰু এইটো কাৰণে মই ডক্তৰসকলৰ লগতো পৰামৰ্শ কৰোঁ মই আমাৰ ওচৰৰে আমাৰ স্থানীয় বাৰদিগাঁও আলোক দা মই তেওঁলোকতো কথা পাতোঁ তাৰপৰা অভিজিত দা তেওঁলোকো আহে তেওঁলোকক দেখাওঁ যে মই পেলু দৰৱ খুৱাব হ'লে আপুনি চাওকচোন তেখেতলোকে কয় তুমি যিবোৰ প্ৰটেকশ্যন মাৰি থাকা তোমাৰ পেলু দৰৱৰ কোনো কামেই নাই চিন্তা কৰিব নালাগে তুমি পেলু দৰৱ খুৱাব নালাগে তথাপিতো আনি থবা এতিয়াও মোৰ এটা আনি থোৱা আছে খুৱাই নাই আজি 9 মাহ হ'ল আৰু সেইটো এক্সপায়াৰ ডেট হোৱাৰ পাছত মই নোখোৱাওঁ তাত কাৰণ যিহেতু পেলু হোৱাই নাই মই তেনেহ'লে খুৱাবলৈ দৰকাৰ নাই আৰু পেলু কিছুমানে ভাবে দেখাক দেখি যদি কোনোবাই বোলে আমুকৰ গাহৰিকেইটা পেলু দৰৱ মাৰিছে মোৰকেইটাও মাৰি দিওঁ সেইটো আপোনালোকৰ ভুল ধাৰণা প্ৰথমতে ডক্তৰৰ পৰামৰ্শ লওক যে পেলু দৰৱ মাৰিব হ'ল নে নাই হোৱা গাহৰিজনী চাই লওক চোৱা চিতা কৰি লওক ভালকৈ যদি নাই হোৱা যদি এনেই পেলু দৰৱটো মাৰি দিয়ে আপোনাৰ সেই গাহৰিজনী লোকচানহে হ'ব কাৰণ দেহত যিমানকেইটা পেলু থাকিব লাগে তাৰ পেলুকেইটা যদি মৰি থাকে তেতিয়া গাহৰিজনীটো আপোনাৰ সোনকালে নুঠিব আৰু সেইটো কাৰণে পেলু দৰৱবোৰ চাই চিতিহে খুৱাব লাগে পেলু দৰৱটো মানে গাহৰিজনীৰ ওপৰতহে নিৰ্ভৰ কৰিব মানে নিৰ্দিষ্ট সময় বুলি কথা নাই নিৰ্দিষ্ট সময় বুলি কথা নাই কিছুমানে কয় যে এই 3 মাহ হ'ল পেলু দৰৱ এটা মাৰি দিয়ে কিন্তু আপোনাৰ যদি প্ৰত্যেক দিনাই ডেইলি খাদ্যটোত যদি পেলু প্ৰটেকশ্যন এটা পাইছে তেনেহ'লে আপুনি আকৌ পেলু দৰৱ আকৌ এক্সট্ৰাকৈ মাৰি লাভ নাই নহয় 3 মাহত কাৰণ গাহৰিজনী আপোনাক চোৱাৰ লগে লগে আপুনি গম পাব যে গাহৰিজনী আপোনাৰ পেলু হৈছে নাই কাৰণ পেলুৰ লক্ষণকেইটা মই ক'লোৱেই প্ৰথম কথা হ'ল চকুৰে ফেচ কৰি যাব আৰু নহ'লে আপোনাৰ দাঁত কৰচি থাকিব আৰু যদি সেইকেইটা নহয় তেনেহ'লে আপোনাৰ গোটেই মানে জাবৰা হৈ যাব পেলুৰ লক্ষণ সেইকেইটাই এই খোৱা বিষয়টোত খোৱা যিটো মানে খাদ্যৰ খাদ্য মানে কথাটো হ'ল কি আপুনি আজিকালিতো আগতে আপোনাৰ কচু চচু এইবোৰ কাটি মেলি চবেই দিয়ে তুঁহৰ ওপৰত নিৰ্ভৰ কৰে আজিকালি আপোনাৰ আহিলে ধৰি লওক এইবোৰ ৰেডিমেড দানা আপুনি যদি ৰেডিমেড দানা খুৱায় তেতিয়া আপোনাৰ পইচাটো খৰচ হয় সেইটো সঁচা কথা কিন্তু আপুনি এটা পোৱালি কিনিলে আপুনি 6,000 টকাত আজিকালি পোৱালিৰ দাম বাঢ়িলে 6,000 টকাত আপোনাৰ পোৱালি কিনিলে আপুনি তাৰপিছত আপুনি ষ্টাৰ্টাৰ দানা এটা আনিলে পোৱালি দানা তাৰ আপুনি 2 বেগ মাৰক এবেগত আপোনাৰ ধৰি লওক ভাল দানাটো আপোনাৰ 1340 টকামানকৈ ল'ব তাৰ আপুনি 2 বেগ মাৰি দিয়ক সেই 2 বেগ মাৰি দিয়াৰ পাছত আপোনাৰ পোৱালিটো মাকৰ মানে সেইটো দানা গাখীৰৰ পৰিমাণটো মানে যিহেতু মাকৰ পৰা লৈ অনাৰ পাছত পোৱালিটো গাখীৰ খাবলৈ নাপায় কিন্তু সেই দানাটোত মানে গাখীৰ ভিটামিনটো থাকে সেইকাৰণে আপুনি সেইটো খুৱাই দিয়ক তাৰ 2 বেগ খুৱাব লাগে 2 বেগ খোৱাৰ পাছতে আপুনি মাজতে পোৱালিটোক সেইটো দানা খোৱাৰ পাছত আপুনি গুড়া দানা খুৱাই দিয়ক গুড়া এবেগ খুৱাই দিয়ক গুড়াটো যেতিয়া আপুনি এবেগ খুৱাই দিয়াৰ লগে লগে তেতিয়া দেখিব গাহৰিটো মানে গঠনটো আপোনাৰ সজাটো ডাঙৰ হৈ গুচি আহিলে সজাটো ডাঙৰ হৈ অহাৰ পাছত এতিয়া তাতকৈ আপুনি মাংসৰ কাৰণে যদি পুহিছে তেতিয়াতো আপোনাৰ প্ৰফিট এটা হ'ব লাগিব তেতিয়া আপুনি ফিনিচাৰ দানাটো মাৰি দিয়ক এবেগ ফিনিচাৰটো মাৰি দিয়াৰ লগে লগে তেতিয়া দেখিব খুব বেছি আপোনাৰ 5 মাহ 5.5 মাহত আপোনাৰ গাহৰিটো ৱেইট মিনিমাম 1 কুইণ্টেল 20 কেজি আৰু মেক্সিমাম ধৰি লওক আপোনাৰ নিজৰ ওপৰত কথা যে আপুনি গাহৰিজনীক কেনেকৈ মানে প্ৰতিপালনটো কৰি আছে দানাটো কেনেকৈ খুৱাই আছে পানীটো বেছি খুৱাব লাগে দানাটো খুৱাই যদি পানীটো বেছি খুৱায় তেনেহ'লে আপোনাৰ তাতকৈ অভাৰ মাৰিব মোটামুটি 5 মাহত কিমান দানা খাই দিব মোটামুটি এটা গাহৰি আপুনি যদি পোহে পোৱালিটোত 6,000 টকা আৰু দানাত আপুনি 7,000 টকা ধৰি থওক মানে 13,000 টকা হ'বগৈ আপোনাৰ সেই 13,000 টকা যদি আপুনি খৰচ কৰিলে তেতিয়া আপুনি সেই 5.5 মাহত ধৰি থওক সেই গাহৰিটোত আপুনি মিনিমাম 25,000 টকা আপুনি পাবই মানে পইচা খৰচ কৰিলেহে পইচা আহে আৰু যদি আপুনি বোলে মই দানা নোখোৱাওঁ দানাও খুৱাইছোঁ বোলে কম পৰিমাণে খুৱাইছোঁ লগত তুঁহ দিছোঁ কচু দিছোঁ এনেকৈ যদি দিয়ে তেনেকৈ আপুনি কৰিলে মানে ধৰি লওক তেতিয়া আপোনাৰ 5.5 মাহত বিকা গাহৰিটো আপুনি 9 মাহত বিকিব লাগিব তেতিয়া আপুনি 25,000 টকাই পাব তেনেহ'লে আপোনাৰ প্ৰফিট কি থাকিলে আপুনি ডেইলি গ'ল কচু বিচাৰিবলৈ যাওঁতে আপোনাৰ এবেলা গ'ল আপুনি দানা বনাওঁতে গ'ল এবেলা
মানুহটো হাজিৰাটোতো তাততো মানে কোনো নাচায়। কিন্তু কিনা দানাটোৰ ওপৰত নিৰ্ভৰ কৰিলে মানুহটোৱে কাম কৰি থাকিব পাৰিলে, বোলে মই দিনটোত বোলে 2 টাইম দানা দিম, 1 টাইম পানী দিম, তেনেকৈ আপুনি দি থাকিলে তেতিয়া মানে ধৰি লওক আপোনাৰ কিনা দানাটোৰ ওপৰত ভিত্তি কৰিলে এই মালিকৰ খৰচটো মানে অকণমান কমি যায়। কিন্তু বহুতে এইটো কয় যে দানাত খৰচ মোৰ বহুত হৈছে। সেই দানা খৰচৰ কথাটো ইমান হিচাপ কৰে যে সেই মানুহটোৱে যদি দানাটো নোখোৱায়, দানাৰ লগত মই তুঁহ কেইটামান দিওঁ, কচু দিওঁ, তেনেকৈ যদি বেলেগ বস্তু আনি মেলি সিজাই মেলি যদি গাহৰিজনীক দিবলৈ বিচাৰে, তেনেহ'লে সেই মানুহটো হাজিৰাটোৰ কথা মানুহবোৰে হিচাপ নকৰে মানে। অকণমান এইফালে কথা পাতিম মানে আৰু কথা পাতিবলগীয়া আছে। তোমাৰ মানে কথাবিলাক অকণমান আমি ঠিক পাইছোঁ। তেতিয়াৰ দিনৰ গাহৰি পালন আৰু এতিয়া গাহৰি পালন কি ক'বা? তেতিয়া দিনৰ গাহৰি পালন আৰু এতিয়া দিনৰ গাহৰি পালনৰ মাজত পাৰ্থক্য মানে এটাই, তেতিয়া আপোনাৰ বহুত মানুহে গাহৰিবোৰ ধৰি লওক মানে এই মাটিতে তেনেকৈ কোনোবা এডোখৰত থৈ দিয়ে আৰু আপোনাৰ 12 মাহে এবছৰ, 12 মাহত ধৰি লওক নাই বুলি খুব বেছি 12 দিনহে গাহৰিজনী শুকানত থাকিবলৈ পায়। বাকীটো আপোনাৰ 365 দিন লাগে এবছৰত। যদি 12 দিনেই যদি আপোনাৰ গাহৰিজনী শুকানত থাকিবলৈ পায়, তেনেহ'লে 365 দিনৰ বাকীকেইদিন দেখোন আপোনাৰ বোকাতে থাকিলে। সেইকাৰণে তেতিয়া বেমাৰটো কম মানে। কিন্তু গাহৰিজনী বোকাত থাকে সেইটো সঁচা কথা, কিন্তু বেমাৰটো খুব কম হয়। তেতিয়া বেমাৰটো কম হয় এইটো কাৰণে আপোনাৰ গাহৰিজনী গাত ধৰি লওক আপোনাৰ যেনেকৈ এতিয়া এই আপোনাৰ ফৌজীসকল গৈছে বোলে যুদ্ধ কৰিবলৈ, সিহঁতেতো এনেই নাযায়, দেহত প্ৰটেকশ্যন লগাই যায়, বুলেট প্ৰুফ জেকেট পিন্ধি যায়। তেতিয়া দিনত গাহৰি বুলেট প্ৰুফ জেকেট আপোনাৰ ধৰি লওক মানে এই বোকা সোপা সেইবোৰ গোটেই প্ৰটেকশ্যন দি থাকে। সিহঁতক আপোনাৰ মহে দাহে সেইবোৰ খাব নোৱাৰে আৰু সিহঁতক খাব নোৱাৰা কাৰণে আৰু তেতিয়া ধৰি লওক আপোনাৰ এই আমাৰ যিখিনি মাটি এতিয়া আমি চবেই কওঁ যে ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয় বুলি এনেই কয় নেকি? আমিতো আমাৰ নিজৰ মাটিৰ পৰা বসুমতিৰ পৰা আমি এটা আকৰিক শক্তি পাওঁ। এতিয়া আপোনাৰ গাহৰি পকাত থকাৰ কাৰণে সেই আকৰিক শক্তিটো গাহৰিয়ে নাপায়। মাটিৰ পৰাও এটা স্পৰ্শ, সেই স্পৰ্শটো হ'ব লাগে। সেইকাৰণে মই এতিয়া আপোনাৰ পকা গঁৰালত থাকে যদিও মই গাহৰিজনী যেতিয়া ক্ৰছ কৰাবলৈ নিওঁ, ক্ৰছ কৰাবলৈ নিয়াৰ পাছৰ পৰা মই নাই বুলি 15-20 দিন অকল মাটিত থওঁ। তেতিয়া মানে আপোনাৰ হয় কি গাহৰিজনী সেই 15-20 দিন আপুনি মাটিত থ'লে মাটি আপোনাৰ আকৰিক শক্তিটো পালে আৰু লগত আপুনি দানা খোৱাটো আগতে যেনেকৈ দানা খুৱাইছিলে তাৰ পৰিমাণটো কমাই দিব লাগিব। আগতে বোলে দিনটোত আপোনাৰ 5 কেজি দানা খাইছিলে, আপুনি গাভিনী কৰি অহাৰ পাছত আপুনি 3 কেজি দানা খাওক, 2 কেজি কমাই দিয়ক। সেই 2 কেজিটো বিনিময়ত আপুনি পানী খুৱাওক গাহৰিজনীক। যদি আপোনাক পোৱালিকেইটা লাগে, ভাল পোৱালি যদি লাগে আপুনি সেইটো কৰিব লাগিব। যদি সেইটো নকৰি যদি আপুনি সৰহকৈ যদি আপুনি দানাটো দি দিয়ে, তেতিয়া কিন্তু আপোনাৰ পোৱালি কম আহিবই। কাৰণ পোৱালি আপোনাৰ সেই মানে ক্ৰছ লোৱাৰ পৰা 15 দিনৰ ভিতৰত পোৱালি চাক সম্পূৰ্ণ হয়। আৰু সেইকেইদিনত যদি দানা খাই যদি পেটটো ফুল হৈ থাকে, তেনেহ'লে পোৱালি চাক কেনেকৈ বাঢ়িব? সেইকাৰণে কমাই দিব লাগে। আৰু সেই কমোৱাৰ ব্যৱস্থাটো জগিবলৈ লোৱা 15 দিনমানৰ যেতিয়া আছেগৈ, তেতিয়া আকৌ সেই একেটা ব্যৱস্থাই কৰিব লাগে। আৰু বহুতে আপোনাৰ কৰে কি যে এই গাহৰি মানে 45 দিনত পোৱালিকেইটা উলিয়াই দিব পাৰি। মোৰ এইকেইটা পোৱালি আপোনালোকে চাব পাৰে, এইকেইটা আপোনাৰ 45 দিন হোৱাই নাই, 32 দিন বয়স হৈছে, কিন্তু উলিয়াব পৰা হৈ গ'ল। ইয়াৰ কাৰণটো এইটোৱে, আপোনাৰ ডাঙৰ যিসকলে ফাৰ্মাৰ কৰিছে সেইসকলে যদি মোৰ এই ভিডিঅ'টো চাইছে তেখেতলোকে বেয়া পাই লাভ নাই। তেওঁলোকে পইচাৰ কাৰণে কৰিছে, অকল পইচাৰ কাৰণে কৰিলে নহ'ব। যি ঘৰে পোৱালিকেইটা নিব সেই ঘৰলৈও চাব লাগিব। কাৰণ ইহঁতৰতো আপোনাৰ বয়স এইটোৱে গাখীৰ খোৱা, মাকজনী আপোনাৰ একদম লেলা চেপেটা হৈ যাওক তাত কোনো কথা নাই, কিন্তু কেইদিন খাব? খুব বেছি 35 দিন ভালকৈ গাখীৰ খাবলৈ যদি পায়, সেইকেইটা পোৱালি আপোনাৰ পটককেনে বেমাৰ আজাৰ আপোনাৰ নহয়। কাৰণ পোৱালিকেইটা গ্ৰথটো ভাল হৈ যায়। আৰু সেইটো কাৰণে মাকৰ গাখীৰটো এই একদম প্ৰথম মাহটো মাকৰ পৰা আঁতৰাবই নালাগে। পোৱালি খাই থাকক, কিমান খাই থাকক। মাক যদি শুকাইছে মাকক আপোনালোকে মানে হেৰি মাৰক, ট্ৰিটমেণ্ট কৰক, মাকজনী আপোনাৰ উঠি আহিব। তেনেকৈ কৰিলে তেতিয়া পোৱালি আপোনাৰ বেমাৰ আজাৰটো আপোনাৰ কম হৈ যায়। সেইকাৰণে মই কৈছোঁ আগৰ দিনত আপোনাৰ গাহৰি সেই তেনেকৈ মানে যদি কোনোবাই জগাইছিলোঁ সেই মাটিতে জগে আৰু গাঁত খানি পিনি পোৱালিবোৰ তাত দিয়ে। আজিকালি পোৱালি এঠানি হয়। আৰু আগতে আপোনাৰ গাহৰিজনীয়ে এনেকুৱাকৈ এটা গাঁত খানে যে গাহৰিজনী শুই দিলেও পোৱালিকেইটা যাতে গাঁতৰ ভিতৰত পৰি যায়, তাই ভৰটো আপোনাৰ পোৱালি গাত নপৰক। সেইকাৰণে গাহৰি পোৱালি নমৰে আগতে, কিন্তু এতিয়া গাহৰি পোৱালি মৰে। আপোনাৰ জগেহে, জগা আপোনাৰ 15 দিনমানলৈকে পকাত থাকিবলৈ হ'লে আপোনাৰ মানুহজন মানে থাকিবই লাগে। কাৰণ গাহৰিজনী শুই দিবলৈ হ'লে এজনী 1 কুইণ্টেল 1.5 কুইণ্টেল যদি আপোনাৰ এই 3 কেজিৰ ওপৰত যদি পৰি যায়, সেইটো কি হৈ থাকিব? তেনেকৈ বহুত পোৱালি এঠানি হয়। আপোনাৰ আমাৰ ওচৰতো আপোনাৰ ফাৰ্ম আছে। আপোনাৰ আজি এসপ্তাহমানৰ আগত আপুনি চাগে মাধৱ গগৈ বুলি ফাৰ্মখনত সোমাইছিলে, তেওঁ আপোনাৰ পোৱালি 10টা দিছে। 10টা পোৱালিয়ে এতিয়া আপোনাৰ চাগে 2-3টামান পোৱালি এঠানি হ'লেই। আজি মই তেওঁৰ ওচৰৰ পৰা আহিছোঁ, মানে গাহৰিজনী শুই দিয়ে। এনেই ধৰি লওক আপোনাৰ বোলে মোৰ গাহৰিজনী জগিলে বুলি মনত আনন্দ এটা কৰি লাভ নাই। আপুনি সেই 15 দিন কষ্ট কৰক। 15 দিন যদি আপুনি যদি মাকৰ পৰা যদি গাখীৰ খোৱা টাইমকেইটাত যদি আপুনি এটা নিৰ্দিষ্টকৈ চাই থাকে, তেতিয়া আপোনাৰ পোৱালিকেইটাক এটা পোৱালিও একো এঠানি নকৰে মাকে। কাৰণ
মানুহ আপোনাৰ যেনেকুৱা নিজৰ ল'ৰা ছোৱালীলৈ মানে মৰম, গাহৰিও একেই নিজৰ পোৱালিলৈ মৰম থাকিবই, কিন্তু জানি বুজিতো তাই নোহোৱে আৰু পকাটো তাইকো গাঁত খানি পাৰিব। সেইকাৰণে মানুহে নিজে আঁতৰাই দিব লাগে শোৱাৰ সময়ত, সেইকেইটাত চালেই হ'ল। আৰু সেইকাৰণে আগৰ দিনৰ আৰু এতিয়াৰ দিনৰ মাজত পাৰ্থক্য এইবোৰে যে আগৰ দিনৰ মানুহে ধৰি লওক আপোনাৰ মাটিতে তেনেকৈয়ে পোহে, এতিয়াৰ দিনত পকাত পোহে, কিন্তু এই নিয়ম নীতিখিনি পালন নকৰে। যে আগৰ দিনত গাহৰিজনীয়ে গাঁত খান্দিছিলে, এতিয়া ক'ত গাঁত খান্দিবলৈ পাব, সেইখিনি নাখায় মানে। তেতিয়া দিনত যিটো মানে তেওঁলোকে গাহৰিয়ে নিজেও কিছুমান প্ৰটেকশ্যন লৈছিলে, এতিয়া মানে মানুহবিলাকে ল'ব লাগে। হয়, আৰু এটা কথা সুধোঁ, তোমাৰ এই বাঁহৰ গঁৰাল দেখিছে, আমাৰ মানে বহুতে কয়, বহুতে যেতিয়া গাহৰি ফাৰ্মৰ কথা কয়, এই যে পকাই হ'ব লাগিব বা এনেকৈ নহ'ব, এনেকুৱাহে হ'ব লাগে, মানে তুমি কেনেকুৱা ধৰণৰকৈ হোৱাটো বিচৰা মানে ফাৰ্মখন? ইয়াত প্ৰথম কথা হ'ল কি, কোনোবা এজনে যদি ভাবে খুব কম পইচাত মই এখন ফাৰ্ম খোলোঁ, তেওঁ আপোনাৰ ফাৰ্মখন খুলিবলৈ প্ৰথম গাহৰিজনী থকা মানে জেগাটো আপোনাৰ ফ্ল' কৰি লওক, যাতে বোকাৰ পৰা মানে তেওঁ বোলে ডাৱৰীয়া বতৰে হওক, বোলে মই গাহৰিকেইজনী বোকাত থাকিবলগীয়া হোৱা নাই, বোলে ভালকৈ আছে, চাফ চিকুণকৈ আছে। আৰু গাহৰি বস্তুটো আপোনাৰ এনেকুৱা যে নামতহে গাহৰি, ইহঁতে হগা মতাটো কিন্তু মানে চবতে নকৰে। আপুনি এবিঘা মাটি যদি সম্পূৰ্ণ পকা কৰি দিয়ে, আপুনি দেখিব তাৰ কোনোবা এক কঠা মাটিহে বাছি লৈছে ইহঁতি পেচাব আৰু পায়খানা কৰিবলৈ। গাহৰিৰ লক্ষণটো খুব ভাল, ইহঁতি চব জেগাত লেতেৰা নকৰে। আৰু সেইটো কাৰণে আপুনি এই তেনেকৈ যেতিয়া আপুনি পকাখন কৰি দিব, সেইটো কোনোবা এডোখৰত হাগিবগৈ আপুনি দেখিলে, তাৰ আপোনাৰ কিনাৰত যদি কোনোবাই যদি পাৰে বোলে মই পকা পোজ টকা একেলগে তুলি লৈছোঁ, পকা পোজকেইটা তুলিলেও পাৰে, কিন্তু ৱালত যিমান সোপা পইচা খৰচ কৰে, সেই খৰচবোৰ যদি নিজে কষ্ট কৰি বাঁহ কাটি আনি যদি বাঁহ এনেকৈ লগাই দিয়ে, কিন্তু তেওঁ মনতে ভাবিছিলে মই পকা গঁৰালটো কৰি মেলি বোলে মই এই 5জনী গাহৰি এবাৰ মই জগাম, সেই মানুহজনে মই দৃঢ় বিশ্বাসে কৈছোঁ, তেওঁ মিনিমাম 12জনী গাহৰি জগাব পাৰিব যদি পকা গঁৰাল নবনায়, যদি বাঁহে যদি এনেকৈ লাং মাৰি দিয়ে। আপোনাৰ বাঁহৰ গঁৰালটো বা সুবিধা বিশেষ আপোনাৰ এইটো হয় যে হাৰিয়ৰ সময়ত আপোনাৰ গৰম দিনত গাহৰিটো গাটো এনেও বেছি গৰম, আপোনাৰ গৰম দিনত বাঁহৰ এই কিনাৰে কিনাৰে আপোনাৰ হাৱাটো পাই থাকে। আৰু সিভাগেও আপুনি ধৰি লওক বোলে হেৰি নহয়, এই বাঁহৰ গঁৰালটোৰ পৰা মোৰ বোলে প্ৰফিটনো কি হ'ব, এই ইয়াৰ আপোনাৰ লাং কোনোবা এডাল পচিছে, আপুনি লাংডাল হেডাল বদলাই দিয়ক। আৰু গাহৰি আপোনাৰ বহুতে কয় এই বাঁহৰ গঁৰালৰ লাং ভাঙি, আপুনি এইডাল নিজে চাওক, মোৰ এইডালটো একেবাৰে বাঁহৰ আগহে এইডাল, মোৰ এইডালেই ভঙা নাই। তেনেহ'লে গাহৰিয়ে যদি ভালকৈ খাই থাকিবলৈ পায়, তেনেহ'লে আপোনাৰ লাং চাং নাভাঙে নহয়। সেইকাৰণে কম পইচাত আপুনি গাহৰি পালন কৰোঁ বুলি ক'লে খালি তলখন পকা কৰি লওক, কিন্তু বাকীবোৰ আপোনাৰ বাঁহৰ লাং মাৰি আপুনি এনেকৈয়ে আৰম্ভ কৰিব পাৰে। তেনেকৈ আৰম্ভ কৰিলে আপোনাৰ প্ৰফিটটো বেছি থাকিব। আৰু পিছত বোলে হয় আপোনাৰ বোলে মই পকা গঁৰাল কৰি লওঁ, লাহে লাহে পিছত আপুনি বনাই থাকক। খালি এইটো সঁচা কথা, পকা গঁৰাল যিহেতু এতিয়া হ'ল মানে আগৰ দিনৰ এতিয়াৰ মাজত যিটো পাৰ্থক্য, পকা ৱালটো এইটো কাৰণেই লাগে আপোনাৰ জগাৰ সময়ত দৰকাৰ হয়। মই কাৰণ পকাত নজগাওঁ, বহুতে পকাতে জগায়, মই গাহৰি মানে মই পকাত নজগাওঁ, মই মাটিলৈ নমাই নিওঁ আৰু মোৰ সিফালে বাৰান্দাখন আছে, মই তাত নি জগাওঁগৈ গাহৰিজনী। আৰু তাত জগোৱাৰ লগে লগে তেতিয়া মোৰ মানে পকা গঁৰাল ৱাল মাৰিবলৈ কোনো দৰকাৰ হৈ থকা নাই। আৰু এতিয়া যিহেতু ধৰি লওক মোৰ বয়স হৈ আহিছে আৰু খুব বেছি 5-6 বছৰ মই বাহিৰত কাম কৰিব পাৰিম, মই মানে যিহেতু অকণমান আগত কৈছিলে যে পকা মানে মূৰ্তি বনাই থাকোঁ তেনেকৈ, এতিয়া মই এই পুখুৰীটো পুতিবলৈ এই অহা বছৰ এতিয়া খৰালিত মানে পুখুৰীটো পুতি পেলাম, পুতি মই ইয়াত মই ফাৰ্ম বনাম। এইবাৰ মই এইডোখৰত বনাব লৈছিলোঁ, তাৰপৰা দেউতাই মানা কৰিলে যে আহি ন তই এইডোখৰত বনালে গাড়ীখন কেনি সোমাব মাটি পেলাবলৈ, সেইটো কাৰণে মই ৰখি দিলোঁ। এই অহা বছৰে কিন্তু মানে পুনৰ আপোনালোকক যদি লগ পাওঁ ৰাইজসকলক, তেতিয়া দেখিব নিশ্চয় ইয়াত এখন ডাঙৰ ফাৰ্ম আছে। মই এই পুখুৰীটো পুতি মই ডাঙৰ ফাৰ্ম এখন বনাম ইয়াত। আৰু সুধিবলগীয়া আছে, মানে আমাক কুৱেশ্যন কৰি থাকে, বিভিন্ন ভিডিঅ' আমি কৰি আছোঁ। এই পোৱালি চিলেকশ্যনটো কোনটো জাতৰ কেনেকৈ ধৰণে তুমি জানা? এই পোৱালিটো মানে আপোনাৰ এইটো আপুনি ধৰি লওক মোৰ এই গাহৰিজনীয়ে আপোনাৰ ইয়াত দিছে ক'লা বগা দিছে, তাৰপৰা এইটো হ'ল মানে হেমচেৰাটো যিটো ক'লা বগা পোৱালি। তাৰপিছতে মোৰ মাকজনীতে এতিয়া ৰং আছে ক'লা বগা ৰঙা, এই পহু এনেকৈ মিক্স আছে। এইজনী হ'ল F1 আৰু মাকৰ ৰঙৰ পোৱালি মাত্ৰ এটা দিছে F1। মোৰ ইয়াত এইবাৰ মতা 4টা দিছিলে, মাইকী 2জন দিছিলে। তাৰপিছতে আপোনাৰ এই বগা যিটো একদম প্ৰিয় বগা, সেইটো XY বুলি কয়। সেইটো আপোনাৰ মানে যে F1 গাহৰিজনী অকল F1 পোৱালি দিব সেইটো নহয়, সেইটো আপোনাৰ বেলেগ বেলেগো দিব পাৰে। কিন্তু এইটো মানে F1 আপোনাৰ ডিউক, তাৰপিছতে XY হেমচেৰা, এইবোৰে মানে ধৰি লওক আপোনাৰ এজনী গাহৰি ক্ৰছ কৰিলে বিভিন্ন ধৰণৰ পোৱালি আহিব পাৰে। কিন্তু সেই গাহৰিজনীত আপোনাৰ ঘুংগুৰু পোৱালিটো নাহে, ঘুংগুৰু জাতটো বেলেগ, সেই জাতটো আপোনাৰ ইহঁতৰ লগত পাৰ্থক্য নাই। সেইটো আপোনাক খুব কম দিনতে ডাঙৰ হয়, আপোনালোকে দেখাবগৈ পাৰিব। বা আগতে মই যিজনী জগাইছিলোঁ সেইজনী ঘুংগুৰু আছিলে,
আৰু সেই গাহৰিজনী মই সেই আপোনাৰ এক্সিডেণ্টটো হোৱাৰ কাৰণে তাক যিহেতু বিকি দিলোঁ, আকৌ নতুনকৈ মোৰ ঘৰ পোৱালি মানে মই ঘৰত নিজে ৰাখিবই নোৱাৰিলোঁ, চবেই লৈ গুচি গ'ল। সেইকাৰণে আকৌ ঘুংগুৰুটো জাতটো কেনেকৈ চিনি পায়? এই ঘুংগুৰু জাতটো মানে আপোনাৰ মুখখন সিহঁতৰ ভূটা, এইবোৰ গাহৰি পোৱালিতকৈ আপোনাৰ মুখখন চুটি হয় আৰু নাকটো সিহঁতৰ দীঘল, তেহেঁতৰ চুটি। পাৰ্থক্য মানে সেইকাৰণে মুখখনতে মানে বেছিকৈ ধৰি পায়। আৰু এই যে F1 কৈছা, F1টো মানে কাৰ লগত ক্ৰছ কৰালে এনেকুৱা? এইটো F1টো আপোনাৰ মই ডিউকৰ লগত ক্ৰছ কৰাইছিলোঁ। ডিউকৰ লগত ক্ৰছ কৰাৰ কাৰণে আপোনাৰ মোৰ এতিয়া 1, 2, 3টা, মোৰ ইয়াত 4টা প্ৰজাতি পোৱালি আহিছে। সেই তেনেকুৱা হয়। বেষ্ট মানে কোনটো জাতৰ লগত কোনটো জাত ক্ৰছ কৰাব লাগে বুলি তুমি ভাবা? বেষ্ট মানে আপোনাৰ প্ৰথম কথা হ'ল কি, বহুতে ভাবে ঘাইটো ডাঙৰ লাগে, কিন্তু মোৰ মতে বেছি ডাঙৰ ঘাইত আপোনাৰ সিমান মানে পোৱালি ভাল নাহে। এতিয়া এইজনী গাহৰি মই যাৰ লগত ক্ৰছ কৰাইছিলোঁ, সেই গাহৰিটো আপোনাৰ নাই বুলি 1 কুইণ্টেল 80 কেজিমান আছিলে, কিন্তু 1 কুইণ্টেল 80 কেজিত মোৰ পোৱালি আহিলে 6টা। আৰু ইয়াৰ আগত যিজনী মই ঘুংগুৰু ক্ৰছ কৰাইছিলোঁ, সেইজনী আছিলে মানে হেমচেয়াৰ আছিলে, এই ঘাইটো হেমচেয়াৰ লগত ক্ৰছ কৰাইছিলোঁ, কিন্তু তাৰ ৱেইট আছিলে খুব বেছি 60 কেজি, কিন্তু 60 কেজি সেই ঘাইটোৱে মই ক্ৰছ কৰাৰ কাৰণে মোৰ পোৱালি আহিলে 10টা। বেছি আহিলে। সেইকাৰণে আপোনালোকে বেছি ডাঙৰ গাহৰিৰ লগত ক্ৰছ নকৰাব, সৰু গাহৰিৰ লগত ক্ৰছ কৰক, আপোনালোকে প্ৰফিট পাব। সেইটো একদম মানে সত্য কথা। আৰু আপোনালোকে এটা কথা, যদি বহুত ফাৰ্মলৈ যায়, ফাৰ্মৰ মালিকক সুধিলে মানে সেইটো ধৰি লওক ইণ্টাৰভিউত আপোনালোকে নক'ব পাৰে। যদি চিকেটকৈ সোধে তেতিয়া ক'ব যে আপোনাৰ গাহৰি এজনী ক'ত ক্ৰছ কৰালে, গাহৰিজনী দেখি ভাল লাগিছে, তেতিয়া ক'ব এইজনী মই আমুকত ক্ৰছ কৰাই আনিলোঁ। তোমাৰ ঘৰত আছিলে, তুমি তাত কেলৈ ক্ৰছ নকৰালা? কাৰণ তেওঁ জানে যে ডাঙৰ গাহৰিটোত ক্ৰছ কৰালে কি হয়। কাৰণ আপোনাৰ সেই তেনেকুৱা। সেইকাৰণে আপোনাৰ এজনী গাহৰি আপুনি ক্ৰছ কৰাবলৈ যাওঁতেও নাই বুলি আপোনাৰ 5,000 মান টকা খৰচ হয়। তেনেহ'লে 5,000 টকা যদি খৰচে ক্ৰছ কৰাওঁতে যদি গুচি যায়, তেনেহ'লে সেই গাহৰিজনীয়ে আপোনাৰ যদি আহি পিনি 3টা 4টা পোৱালি দিয়ে, তেতিয়া সেই আপোনাৰ মালিকজনৰ কি আপোনাৰ প্ৰফিটডাল থাকিলে। সেইটো কাৰণে যিমান পাৰে সৰু গাহৰিত ক্ৰছ কৰাবলৈ চেষ্টা কৰিব আপোনালোকে, তেতিয়া অন্ততঃ পোৱালিকেইটা আপোনাৰ মানে সৰহ আহিব। আৰু আপুনি ডাঙৰ গাহৰিত আপুনি ক্ৰছ কৰালেও যদি আপুনি পোৱালি আহক বুলি বোলে মই 15 দিন বোলে এইবোৰ ব্যৱস্থা কৰোঁ, কিন্তু তেতিয়াও নাহে ডাঙৰ গাহৰিত। কাৰণ মই এইজনী মই সম্পূৰ্ণ চাইছিলোঁ, চব চাই মেলি। আৰু গাহৰি আপোনাৰ এটা লক্ষণ থাকে কি, যে এতিয়া গাখীৰ আছিলে আপোনাৰ 16টা গাখীৰত এই উহাই পাতিছিলে, মানে চাক পাতি গৈছিলে, মানে 12খন। মই ভাবিছিলোঁ 12টা পোৱালিয়ে দিব, কিন্তু 12টা নিদিলে, 6টাহে দিলে। এটা পোৱালি 2খনকৈ পাতি দিলে তাই। কিন্তু মোৰ ইয়াৰ আগৰজনীয়ে আকৌ আপোনাৰ 10টা পোৱালি দিছে, তাই 10খনহে পাতিছে, আৰু 10টা পোৱালি, তাইও আছিলে 16টা গাখীৰ, কিন্তু তাত 10খন উহাই পাতিছে, 10টা পোৱালিয়ে দিছে, কিন্তু কম দি দিলে। এতিয়া সেইটো কাৰণে এই গাত দুখ নাই, মানে সেইটো ঘাইটো গাত দুখ। সেইকাৰণে আপোনালোকে সেই ক্ৰছ কৰাবলৈ নিলে চাব ঘাইটো কেনেকুৱা কি কথা। তোমাৰ লগত কথা পাতি মানে বহুত নজনা কথা আচলতে আমিও শিকিছোঁ। মানে বিভিন্ন যিহেতু ফাৰ্মত গৈছোঁ, বিভিন্নজনৰ লগত আমি কথা পাতিছোঁ, আচলতে বহুখিনি কথা কৈ দিছা, মানে যিবিলাক আচলতে তোমাৰ নিজৰ অভিজ্ঞতা বুলি মই ভাবিছোঁ। ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নে চব অভিজ্ঞতা এনেকৈ হেৰি কৰিছে, গোটাইছে? এই প্ৰশিক্ষণ মানে মই বেলেগকৈ লোৱা নাছিলোঁ, কিন্তু এনেকৈ গাহৰি পুহি থকা দেখি আজিৰ পৰা আপোনাৰ 9 বছৰ আগতে মোক চৰকাৰৰ ফালৰ পৰা এটা লোন দিছিলে। আৰু তেতিয়া ধৰি লওক বহুত ডক্টৰৰ লগতো মোৰ চিনাকি আছিলোঁ বাৰু। তেতিয়া মই আপোনাৰ যে কৈছিলোঁ 60-70টাকৈ মই গাহৰি পুহিছিলোঁ বুলি, তেতিয়া ফাৰ্মখন মোৰ ডাঙৰ আছিলে। এতিয়া বহুতে সুধিবও পাৰে, ইমান ডাঙৰ ফাৰ্মত যদি তোমাৰ ইমান প্ৰফিট হৈছিলে, তুমি এতিয়া সেইবোৰ কাম কৰা নাই কেলৈ? কিন্তু ইয়াত আপোনাৰ মানে এনেকুৱা, ভগৱন্তই ধৰি লওক আপোনাৰ সকলোকে যে এইটো কৰ্মই কৰি খাবি তেনেকৈ দিয়া নাই। কিন্তু মই আপোনালোকক কৈছোঁ যে মোৰ এখন ডেছৰ ভাণ্ডাৰো আছিলে, মই ডেছৰ ভাণ্ডাৰো এৰি দিবলগীয়া হৈছে। কাৰণ মই মানে যিহেতু ধৰি লওক আপোনাৰ এই ভগৱন্তৰ মূৰ্তিসকল মানে বেছিকৈ মোৰ সপোনত আমনি কৰি থাকে যে এইবোৰকে বনা, সেইটো কাৰণে মই সেই চেপ্টাৰটোলৈ গুচি যাবলগীয়া হ'ল। আৰু সেইটো চেপ্টাৰলৈ গুচি যাবলৈ হ'লে ধৰি লওক মই গাহৰিৰ লগত মানে সিমান সময় দিব লাগিব, আৰু সময় দিব নোৱাৰা কাৰণে মই এনেকৈ সৰুকৈ মই এনেকৈ এতিয়া গাহৰি পুহি আছোঁ। মোৰ সেইকাৰণে মোৰ ৱাইফে যিমানকেইজনী পাৰে সিমানকেইজনীকে মানে মই তেনেকৈ আপডাল কৰোঁ, তেনেকৈ মই তাইক দি থৈছোঁ। আৰু এতিয়া যিহেতু মোৰ য'ত মই কাম লগাই আছিলোঁ সেইভাগ বহুত ডাঙৰ মন্দিৰ, তাত আপোনাৰ কাম ধৰি লওক আৰু 6-7 মাহত মানে সম্পূৰ্ণ হ'ব। আৰু সেই তাৰপাছত ধৰি লওক মই আউটত সিমান কাম নকৰিম, ঘৰত থাকিয়ে কাম কৰিম। আৰু সেইকাৰণেই পুখুৰীটোৰ প্ৰতি মই ডাঙৰকৈ ফাৰ্মখন এইবাৰ খুলি ল'ম বুলি কৈছোঁ। আমি মূৰ্তিৰ কথালৈ যাম অকণমান, তাৰ আগত আৰু এটা লাষ্ট কুৱেশ্যন আপোনাক মানে তোমাক সুধিব বিচাৰিছোঁ। এই যিটো বজাৰৰ কথাটো কওঁ, বজাৰৰ কথাটো বহুতে সুধি থাকে, অসমৰ বজাৰখন কেনেকুৱা গাহৰিৰ ক্ষেত্ৰত? গাহৰিৰ ক্ষেত্ৰত অসমৰ বজাৰ আপোনাৰ বেয়া নহয়। বহুতে আপোনাৰ মানে এই কয় যে আউটৰ গাহৰি আহিছে, আউটৰ গাহৰিত বেমাৰ আহিছে, আমাৰ এই লোকেলবোৰ মানে মাৰ পৰিছে। সেইটো কথা নহয়, এইটো আপোনাৰ হয় কি,
যেনে আপোনাৰ আগৰ দিনত আপুনি নিজে চাব, তেতিয়া জনসংখ্যা কিমান আছিলে, এতিয়া জনসংখ্যা কিমান আছে, চবটো তেনেকৈ বাঢ়ি গৈছে। আৰু সেইকাৰণে আগতে আপোনাৰ ধৰি লওক মানে কোনোবাই বিচাৰে মই বোলে এই হেৰি কৰোঁ, এইটো গাহৰি পুহিছোঁ, মই 20,000-30,000 পাবই লাগিব গাহৰিটো। সেই বুলি আপুনি যদি গাহৰিটো যদি 2 বছৰ পোহে, 2 বছৰ পুহি যদি আপুনি 30,000 টকা পালে, আপোনাৰ কি প্ৰফিট থাকিলে? আৰু সেইকাৰণে আপুনি পইচা খৰচ কৰক, মাৰোৱাৰী নিচিনাকৈ পইচা খৰচ কৰক আৰু আপুনি কম পইচা পাব। কিন্তু সেই আপুনি 1.5 বছৰ বা 2 বছৰ দিনত আপুনি 4টা গাহৰি উলিয়াই পঠিয়াব পাৰিব। এটা গাহৰিত আপোনাৰ 25,000 টকাকৈ আপুনি 4টা গাহৰিত আপোনাৰ 1,00,000 টকা। তেতিয়াতো আপোনাৰ প্ৰথম সিটো গাহৰিত আপুনি পাইছিলে 30,000, তাৰ যদি আপোনাৰ যদি 20,000 টকাই যদি আপোনাৰ যদি খৰচ হৈ গৈছে সেই 1.5 বছৰ বা 2 বছৰত, তেনেহ'লে আপোনাৰ প্ৰফিট কিমান হ'ল তাত? কিন্তু আপুনি ইভাগে হেৰি কৰিবলৈ গ'লে সেই সিমান বছৰতে একেটা টাইমতে আপুনি আকৌ যদি কিনা দানাৰ ওপৰত যদি ভিত্তি কৰে, তেতিয়া আকৌ আপুনি 4টা গাহৰি পঠিয়াব পাৰিব নহয়। তেনেহ'লে 4টা গাহৰিত আপুনি 1,00,000 টকা পালে। 1,00,000 টকা আপোনাৰ প্ৰত্যেকটো গাহৰিত আপোনাৰ সমানে আপুনি 12,500কৈ আপুনি পঠিয়াই দিয়ক। এটা গাহৰিত খৰচটো গুচি গ'ল সিমান। অথনি অকণমান আগত আপোনাৰ 13,000 মই দেখাইছিলোঁ, 13,000কৈ যদি গুচি যায়, তেনেহ'লে 13,000কৈ গুচি গ'লেও দেখোন আপোনাৰ 12,000 টকাকৈ থাকি গ'ল গাহৰিটোৰ প্ৰতি। তেতিয়া গড়ে আপোনাৰ 12,000 টকা থাকি গ'লেও আপোনাৰ 4টা গাহৰিত এইপিনে 40 আৰু এইপিনে 2,000কৈ আপোনাৰ মানে 8,000 টকা, 48,000 টকা আপোনাৰ ৰখি গ'ল। সময়টো কম খালে মানে সেইটো মানে কথাটো। বেপাৰীটো এনেই ক'ৰ পৰা আহে বা আমাৰ ওচৰতে নাগালেণ্ডখন আছে, নাগালেণ্ডৰ আমাৰ মানে ব্যৱসায় তুমি এনেকৈ কৰি পাইছা নি? তেনেকৈ মই আমাৰ নাগালেণ্ডৰ মানুহ আহিও গাহৰি নিছেহি। কিন্তু প্ৰথম কথা হ'ল কি, আমি কোনে কাৰ ওপৰত ভিত্তি কৰি কেনেকৈ কামখিনি কৰিছে প্ৰথম সেইটো চাব লাগে। কাৰণ কাইলৈ আমাৰ পটককেনে কিবা বোলে, এতিয়া ধৰি লওক পইচা চবৰে থাকে, কিন্তু পইচা চবৰে থাকিলেও চব সময়তে যে পইচা থাকিব সেইটো নহয়। কিবা কাৰণত পইচা কাৰোবাৰ কমি যায়, আৰু সেই মুহূৰ্তত আপোনাৰ ইমাৰ্জেঞ্চি এনেকুৱা এটা দৰকাৰ হৈ গ'ল যে মই এই গাহৰি এটা নিবিকিলে মোৰ আৰু উপায় নাই, মানে সেই পইচাটো মই উলিয়াব লাগে। তেতিয়া আপুনি নাগালেণ্ডৰ গাহৰিজনক ফোন কৰি মাতিব নি? তেওঁতো আপোনাৰ নাই বুলি 10টা 12টা 15টা তেনেকৈ গাহৰি বিচাৰিব, কিন্তু আপুনি সিমানকেইটা আপুনি নিদিয়ে নহয়। আপোনাৰ এটা গাহৰি পইচাহে দৰকাৰ হৈছে, তেনেহ'লে সেই গাহৰিটো পইচাৰ কাৰণে আপুনিতো আমাৰ স্থানীয় যিসকল মানে বেপাৰী আছে, আপুনি তেওঁলোকৰ ওচৰলৈকে যাব লাগিব। তেনেহ'লে আজিকালি আপোনাৰ বহুত মানুহে ভুল কৰে কি, যে স্থানীয়সকলক বেয়া পায়, মানে দূৰসকলক গুৰুত্বটো বেছি দিয়ে, কিন্তু এইটো ভুল। সকলো কাৰণে মোক সকলোকে কৈছোঁ, এইটো আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকৰ ধৰি লওক শুই উঠিয়ে বোলে দেখিছা যাক শত্ৰু বুলি নাভাবিবা তাক, সেইটো আপোনাৰ উপৰিপুৰুষৰ যোজনা। সেইকাৰণে ওচৰসকলক কেতিয়াও আপোনালোকে মানে অৱজ্ঞা নকৰিব। প্ৰথম তেওঁলোকৰ লগত কথা পাতক যে মোৰ গাহৰি ইমানকেইটা আছে, ল'বি নি? আৰু তেওঁলোকে আপোনাৰ যদি সিটো পাৰ্টি আহিলেও যদি আপোনাৰ 1 কেজিত 230 টকাকৈ দিয়ে, মানে জীয়াই থকা গাহৰিটোত, আৰু ইহঁতেও যদি 230 টকাকৈ দিয়ে ওচৰকেইটায়ো, তেনেহ'লে ওচৰকেইটাক দিয়ক। ইহঁতি তেহেঁতৰ লগত কেনেকৈ দিয়ে সেইটো তেহেঁতৰ কথা। কাৰণ দূৰৰ বেপাৰীয়ে আমাকো যদি 230 টকা দিয়ে, আমাৰ ওচৰকেইটাই যদি আমাক 230 টকাকৈ দিয়ে, তেনেহ'লে এইটোকে মানি ল'ব যে আমি তেহেঁতক 240 টকা এপি থাকিলেও তেহেঁতি আমাক নিদিয়ে, কাৰণ 230হে দিব। কাৰণ তেহেঁতৰ ওপৰত বেলেগ এটা দেলালি লাগিছে, সেইটোহে পাব বাকী টকা পইচা। তাৰ বুলি সেই পইচা কেইটকা পাৰ কেজিত 5 টকা পাওক 10 টকা পাওক আমাৰ ওচৰকেইটাই পাওক, ওচৰকেইটাক দিব লাগে। মই সেইকাৰণে সকলো আমাৰ মানে গাহৰি পালকলৈ মই অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ ওচৰ স্থানীয় বেপাৰীক দিয়ক গাহৰি। যদি ভাবে বোলে আমাৰ এইটো বেপাৰীয়ে বোলে ইমান গাহৰি উঠাব নোৱাৰে, কিন্তু কথা পাতক তেওঁৰ লগত, কিজানি তেওঁ উঠাই দিয়ে। মানে মোৰ সেইকাৰণে মোৰ মানে ধাৰণাবোৰ তেনেকুৱা। আৰু সেইকাৰণে আমাৰ ওচৰৰ এৰিয়াত মানে যিমান কেইজন মানে বেপাৰী আছে, তেওঁলোকক যদি সোধেও মোৰ বিষয়ে তেওঁলোকে ক'ব। কাৰণ মই তেওঁলোকৰ পৰামৰ্শ অবিহনে তেওঁলোকে যেতিয়া কৈছে বোলে এইটো গাহৰি নোৱাৰিম আৰু দেই, এই বোলে বেছি ডাঙৰ হৈ গ'ল, এটা কাম কৰে এইটো এই বেপাৰী আহিব আমিয়ে কথা পাতি দিম, নহ'লে এই তেনেকৈ দি দিবি নি? এই হ'ব তহঁতি দিবলৈ কৈছে দি দিম, মই তেতিয়াহে দিওঁ। মই সিভাগে মই মানে দূৰৰ বেপাৰীক মই তেনেকৈ গাহৰি মই সিমান দি পোৱা নাই। মোটামুটি আমাৰ মাৰ্কেটখন মানে অসমৰ মাৰ্কেটখনৰ বিষয়ে কৈ আছোঁ, অসমৰ মাৰ্কেটখন ভাল বুলি জানা নাই? অসমৰ মাৰ্কেটখন ভাল, আৰু যদি আপোনাৰ বেয়া হ'লহেঁতেন তেনেহ'লে আপুনি নিজে চাওক, আজিকালি ভাল গ্ৰেজুৱেশ্যন কৰা ল'ৰায়ো আপোনাৰ গাহৰি মানে পালন কৰিয়ে সিহঁতৰ মানে পৰিয়ালটো মানে পোহপাল কৰি আছে। আৰু গাহৰিত আপোনাৰ এনেকুৱা যদি পইচা যদি খৰচ কৰি পায় নহয়, আপোনাৰ ভাল ভাল চাকৰিয়ালে নাপায়, সেইটোও কৈছোঁ মই। খালি পইচা খৰচ কৰক কাৰণে, পইচা খৰচ কৰিলে আপোনাৰ পইচা ওলাবই। আৰু পইচা খৰচ কৰাৰ লগে লগে যদি প্ৰত্যেকেই এইটো ভাবে মই পইচাটো খৰচ কৰি দিছোঁ, মানুহ দুটাও লগাই থৈছোঁ, মই বিন্দাছ জল তলে ঘূৰি ফুৰিছোঁ, কিন্তু তেতিয়া আপোনাৰ আকৌ সেই পইচা পানীত পৰিব। কাৰণ আপুনি মানুহটো লাগি থাকিব লাগিব তাত, অকল লোকৰ ওপৰত মানে নিৰ্ভৰ কৰিলে নহ'ব, নিজে বেছি কৰক। নিজৰ পৰিশ্ৰমটো আপোনাৰ মানে যদি আপুনি বেছিকৈ খটাব পাৰে, তেতিয়া আপুনি প্ৰফিট পাবই। স্বাৱলম্বিতাৰ দিশত মানে গাহৰি পালনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বৰ্তমান। নৱপ্ৰজন্মক কি ক'বা তুমি? নৱপ্ৰজন্মক মই এইটোৱে কৈছোঁ, আপোনাৰ আগতে আমি দেখোঁ যে ল'ৰা ছোৱালী স্কুল কলেজ বাদ দিলে কিছুমান, এই গাঁৱলীয়া ৰাস্তাত এইবোৰ যিবোৰ পুল চুলবোৰ থাকে, তাত দুম দুম ল'ৰা ছোৱালী থাকে, উকি আকি কৰি থাকে, যি টি কথা পাতি থাকে।
তেনেকেই তাৰপৰা কিছুমানে ধৰি লওক আপোনাৰ এই ৰাগিয়াল বস্তু এনেকৈ নি যি টি খাই মেলি তেনেকৈ সময় নষ্ট কৰে। তাৰপৰা কিছুমানে কেৰম চেৰম খেলি মানে এতিয়া কেৰম চেৰম সেইবোৰ খেলক, তাত মোৰ আপত্তি নাই। আৰু তেওঁলোকে খেলোঁতে তাৰ মাজতে কোনোবা যদি নৱপ্ৰজন্মৰ কোনোবা এজন আহিছে বোলে চাই আছে, খেলচোন, সিহঁতকো শিকাব লাগে। কাৰণ নিজে শিকাটোৱে ভাল কথা নহয়, আনকো শিকাব লাগে মানে। তেনেকৈ শিকাই মেলি তেনেকৈ টাইম অকণমান লওক, সেইটোত আপত্তি নাই। কিন্তু বাকী সময়ছোৱা এনেই সময় অযথা খৰচ নকৰি, তেখেতলোকৰ যদি পইচা কম আছে এনেদৰে বাঁহৰ গাল বনাই এনেকেই প্ৰথম এজনীৰ পৰা আৰম্ভ কৰক। এজনীৰ পৰা আৰম্ভ কৰি এনেকৈ গাহৰি যদি এতিয়া আপোনাৰ গাহৰি পোৱালি 6টা পোৱালি বা 10টা পোৱালি কোনোবাই এজনে ভাবিছে মই কিনি আনি মই পটককৈ মই পুহিব নোৱাৰোঁ। এজনী গাহৰি আপুনি মাইকী ভাল পোৱালিজনী কিনি আনক, আপোনাৰ 6,000 টকা গ'ল। আপুনি গাহৰিজনী 3 মাহ দিন পুহিলে, 3 মাহ দিন পোহাৰ পিছত 3 মাহত আপোনাৰ 4500 টকা দানা খালে। সেইদিনত 4500 টকা দানা খোৱাৰ পাছত আপুনি বোলে গাহৰিজনী মই ভাল ঘাই এটা চাই মেলি ক্ৰছ কৰাই আনিছোঁ, আপুনি ক্ৰছ কৰাই আনক। তাত গ'ল আপোনাৰ যেনিবা গাড়ী ভাড়াই চাৰি ভাড়াই আপোনাৰ 4,000 টকা গ'ল। তেনেহ'লে আপোনাৰ 6,000 টকা আৰু এইপিনে 45 10,500 টকা, ইপিনে 4,000 টকা, আপোনাৰ মানে 14,500 টকা আপোনাৰ তেনেকৈ খৰচ হ'ল। 14,500 টকা খৰচ কৰাৰ পাছত আপুনি আৰু 3,000 টকা আপুনি গাহৰিজনী দানা খোৱাত ভালকৈ সেইদিনা আপুনি আপডাল কৰক, মানুহটো খালি লাগি থাকক। তেনেহ'লে আপোনাৰ 14,500 আৰু 3,000 17,000 টকা গ'ল। 17,000 টকা আপোনাৰ যিদিনাখন এদায় হ'ব সেইদিনাখন আপোনাৰ গাহৰিজনীয়ে মানে 60,000 টকা দিব যদি 10টা পোৱালি দিয়ে। তেনেহ'লে আপুনি গাহৰিজনীত আপুনি 17,000 টকাহে খৰচ কৰিছিলে, কিন্তু আপোনাৰ সেইজনী গাহৰিয়ে 60,000 টকা আপোনাৰ পোৱালি দি দিলে নহয়। তেনেহ'লে আপোনাৰ কেনেকৈ ক'ব আপুনি গাহৰিত মানে প্ৰফিট নাই? কথাত তেনেকুৱা। আৰু সেই পোৱালিকেইটা আপুনি 30 দিন ভালকৈ একদম খুৱাই দিয়ক, মাকৰ গাখীৰটো খাবলৈ দিয়ক। তাৰপিছত আপোনাৰ কোনো এটা পোৱালি গ্ৰ'থ বেয়া নহয়। আপুনি এতিয়া মোৰ এইকেইটা পোৱালি কোনো এটা সৰু ডাঙৰ নাই, চবটো সমান পোৱালি। তেনেকৈ নতুন আমাৰ উঠি অহা নৱপ্ৰজন্মই যদি পইচা কম আছে এজনী গাহৰিৰ পৰাই আৰম্ভ কৰক। দেখিব তেওঁ এবছৰত নাই বুলি মানে একো কৰিব নোৱাৰিলেও তেওঁ যদি ভাবে যদি অযথা যদি পইচা খৰচ নকৰে, তেওঁ বেংকত মিনিমাম 1 লাখ টকা বোলে তোমাৰ হেৰি কি আছে বোলে ডিপ'জিট ধন কিমান আছে বোলে 1 লাখ টকা এটা মোৰ আছে, তেওঁ ক'ব পাৰিব এবছৰ। খালি প্ৰথম আপোনাৰ সেই 17,500 টকাটোৱে মই হিচাপ দিছোঁ, সেইকেইটকা পইচা যদি গোটাই ল'ব পাৰে তেওঁ এজনী গাহৰি পুহিয়ে স্বাৱলম্বী হ'ব পাৰে। এজনা শিল্পী শেষত এটা আমি কথা পাতিম, অকণমান চাহলাই আহিছোঁ আচলতে, ৰ'দ দিছে এই মুহূৰ্তত। শিল্প যিটো কৰ্ম কৰি আহিছা এইটো তোমাৰ ঈশ্বৰ প্ৰদত্ত নে ক'ৰবাত শিকিছিলা? মই মানে আপুনি নিশ্চয় দেখিছে একেলগে বচন গাইছোঁ আগতে। ভাওনা বচন গাই মই হনুমানত বেষ্ট এক্টৰো পাইছিলোঁ। তাৰ পাছৰ পৰা মই ভাওনা বচন গোৱাটো মানে অকণমান কমাই দিলোঁ। বেলেগকৈ নকমালোঁ এদিন ভাওনা বচনো গাই আছোঁ। তেতিয়া ধৰি লওক ভাওনাৰ পৰা ঘূৰি আহি ঘৰ পাওঁহি, শুই থাকোঁতে সপোনত অকল দেখোন জয় বিজয় বনাই থকা, আৰু জয় বিজয় বনাই থকা দেখিয়ে তাৰপৰা দেউতাক ক'লোঁ, দেউতাই ক'লে তই বনাইছা। আৰু তেতিয়া ঘৰতে মই জয় বিজয় বনালোঁ। আৰু সেয়া মূৰ্তি ধৰি লওক সিমান আপোনাৰ মানে জাগ্ৰত হোৱা নাই, বনিছে আৰু প্ৰথম বনাইছোঁ। আৰু সপোনত যেনেকৈ দেখিছোঁ মই তেনেকৈ বনাবলৈ চেষ্টা কৰিছিলোঁ। আজিকালি দেখিলে মানে মই নিজে বনোৱা নিচিনা নালাগে মানে মূৰ্তিভাগ। সেইকাৰণে মনত অকণমান দুখো লাগে বাৰু। আমাৰ নিজৰ নামঘৰতে দিছিলোঁ, জয় বিজয় এতিয়াও আছে। আৰু আপোনাৰ যোৱা বছৰ কোনোবা 2জনমান ব্যক্তিয়ে মানে কৈছিলে যে সেই জয় বিজয় আঁতৰাই নতুন জয় বিজয় মানে বেলেগে দিওঁ বুলি কৈছে। তেতিয়া মই দিয়াৰ কাৰণে মোক মানে কথাষাৰ সুধিছিলে, তেতিয়া মই ক'লোঁ চিন্তা নকৰিব, অহা বছৰকৈ মই নিজে বদলাই দিম। মই খালি বেলেগক দিবলৈ নিদিওঁ, কাৰণ মই জয় বিজয় দিছিলোঁ যেতিয়া এইসকলক গোঁসাইৰ লগত কথা পাতিলোঁ। প্ৰভু ঈশ্বৰে ক'লে যে এখেতলোকক বিসৰ্জন দিব লাগিব, কিন্তু বিসৰ্জন দিবলৈ হ'লে মানে যিকেইজন প্ৰতিষ্ঠা কৰা যাব তেওঁলোকক কিন্তু আনি ৰাখি ল'ব লাগিব, তেতিয়াহে বিসৰ্জন দিব পাৰিবা, নহ'লে বিসৰ্জন দিব নোৱাৰা। তেওঁ মোক ঠিক আছে হ'ব, মই তেনেহ'লে নতুনকৈ জয় বিজয় নিৰ্মাণ কৰি ল'ম, নিৰ্মাণ কৰি সেইকেইজন বিসৰ্জন দি আৰু নতুনকেইজন প্ৰতিষ্ঠা কৰি দিম। আৰু সেই সপোনত দেখাৰ কাৰণে তেতিয়াৰ পৰা মই প্ৰথমতে যে সেয়াই মোৰ প্ৰিয় হবি হৈ যাব মই সেইটো ভবা নাছিলোঁ। বনাই দিছিলোঁ, কিন্তু বনাই দিয়াৰ পাছতে মোক প্ৰথম অৱস্থাত মানে বেছিকৈ ধৰি লওক আপোনাৰ পপুলাৰ কৰিলে শিৱসাগৰ ৰূপম বেজবৰুৱা বুলি কয়, তেওঁ মোক বহুত সহায় কৰিলে, সেইটো মই নিজে ক'ব লাগিব। তেওঁৰ লগত পৰিয়ে মই বহুত মূৰ্তি মানে নিৰ্মাণ কৰিলোঁ। নিৰ্মাণ কৰাৰ পাছতে শেষত ধৰি লওক তেওঁ এতিয়া চবৰে ধৰি লওক আপোনাৰ বয়স হৈ অহাৰ লগে লগে অভিজ্ঞতা বাঢ়ি যায়, বাঢ়ি যোৱাৰ লগে লগে তাৰপৰা তেওঁ ক'লে যে হেৰি কৰক, তোমালোকৰ সেইফালে মূৰ্তি আহিলে মানে তুমি সেইফালে কাম কৰিবা, আৰু কেনেবাকৈ যদি মোক দৰকাৰ হয় তেতিয়া তুমি মোক ক'বা, আৰু মোক যদি কেনেবাকৈ তোমাৰ প্ৰয়োজন হয় ময়ো ক'ম, তেনেকৈ তুমিও আহিবা। মই ঠিক আছে হ'ব। এতিয়াও আমাৰ ভটিয়াৰ পৰা আপোনাৰ পাপু হাজৰিকা, আমাৰ চিনেমা হল যে আছে ভাস্কৰ হাজৰিকা, তেওঁলোকৰ আপোনাৰ নামঘৰ তৰুণভাগ মই নিৰ্মাণ কৰি থৈ অহা। আৰু তাৰপৰা অকণমান আগলৈ আহি পিনি এই ৰূপহী মুখ সেই তৰুণভাগো মই নিজে নিৰ্মাণ কৰি থৈ অহা।
আৰু এতিয়া বৰ্তমান আপোনাৰ সেয়া গোলাঘাটৰ কাম লগাই আছোঁ কৈছোঁ। মই মানে মূৰ্তি কামত ধৰা পৰা নাই বুলি ধৰি লওক এতিয়ালৈকে 1000 চবকে হ'ল মই সিমানমান মূৰ্তি মই নিৰ্মাণ কৰিছোঁ। কিন্তু এতিয়াও মই এইটো কৈছোঁ যে যদি কাৰোবাক যদি মূৰ্তি লাগে মোৰ ওচৰলৈ আহিব, খালি আপোনালোকে ফটো বোলে দিলে এই কপি ফটো দিছোঁ মই এই কপি ফটো মতে বনাই দিব লাগে। যিমান পাৰোঁ সিমান ভগৱন্তৰ কৃপাত মই চেষ্টা কৰিম হুবহু দিবলৈ। কিন্তু মানুহে আপোনাৰ সকলোৱে মানে কিছুমানে হয় যে মোৰ হৈ গ'ল মই চব জানো, কিন্তু এইটো ভুল ধাৰণা। মোৰ এতিয়া বহুত বাকী আছে। মই এনেই নিজে ক'বলৈ গ'লে মই নিজৰ ফালৰ পৰা মই কৈছোঁ, মই আগৰ মুহূৰ্তলৈকে মানুহৰ শিক্ষাটো মানে কেতিয়াও এদায় নহয়। শিক্ষা বহুত অমূল্য বস্তু। সেইকাৰণে সকলোৱে চেষ্টা কৰক যে শিক্ষা মই মৰা দিনাখনলৈকে ল'বলৈ আছে বুলি, তেতিয়া সকলোৱে উপকৃত হ'ব। আৰু তেনেধৰণেই মই আজি মানে এই মানে মূৰ্তি কামটো মই তেনেকৈ কৰি আছোঁ। এই শিল্পীৰ পৰা আচলতে আদি কৰি বিভিন্ন এই যাত্ৰাৰ ক্ষেত্ৰত তুমি এজন নিপুণ বুলিয়ে ক'ব লাগিব বৰ্তমান আমি জনাত মানে। গতিকেলৈ এইবিলাক কৰিবলৈ যাওঁতে তোমাৰ আচলতে ঢেৰ সময়ৰ পৰা ঢেৰ প্ৰয়োজন হৈছে। গাহৰি ফাৰ্মলৈকে এই সময়ছোৱা সেইটো এটা বেলেগ কাম, এইটো এটা বেলেগ কাম। এই সময়টো তুমি কেনেকৈ মেইনটেইন কৰা? এই সময়টো মানে মই যেতিয়া কিছুমান লোকে মোক ঘৰত অৰ্ডাৰ দিয়ে যে মোক জয় বিজয় লাগে বা মোক বিষ্ণু মূৰ্তি লাগে বা শিৱ মূৰ্তি লাগে, তেতিয়া মই সময়টোৰ ওপৰত নিৰ্ভৰ কৰি মই চাই লওঁ যে মোৰ আকৌ আউটত ক'ৰবাত কাম আছে নি। কিছুমানে ধৰি লওক মই মানে মণিকূট নিৰ্মাণ কামবিলাক বেছিকৈ কৰা যায় এই মূৰ্তি কামৰ লগতো। কিছুমানে যদি তেনেকৈ মণিকূট বনাবলৈ যদি কোনোবাই দিয়ে, তেতিয়া মই কওঁ যে এটা কাম কৰক আপোনালোকক যিটো টাইমত লাগে সেই টাইমটোত মই এই মূৰ্তিভাগ আমুক কথা বনাব পাৰিম, তাৰপৰা আনিব লাগিব। তেনেকৈ কথা পাতোঁ। তেওঁলোকে যদি কয় বোলে হ'ব আপোনালোকে তাত বনালে তাৰপৰাই মই আনিম, চিন্তা কৰিব নালাগে। তেতিয়া তেনেকৈ তাত বনাওঁ। যদি মোৰ বোলে তাত কাম কেনেবাকৈ অফ কৰিব পাৰি, তেতিয়া তাত কামটো অফ কৰি মই তেতিয়া ঘৰত নিৰ্মাণ কৰোঁ মূৰ্তি আৰু ঘৰৰ পৰা তেনেকৈ নিয়ে। তেনেধৰণে চলাই আছোঁ মই। আৰু তাত কামত থাকিলেও যিহেতু গাহৰিৰ কাৰণে বোলে কিবা এটা বস্তু দৰকাৰ হয়, ৱাইফে যদি ফোন কৰে, তেতিয়া মই নিৰ্দিষ্টকৈ মোৰ দোকান কেইখনমান আছে, মই সিহঁতলৈ ফোন কৰোঁ যে হেৰি নহয় এই দানা ইমানকেইটা লাগিছিলে। তেতিয়া হ'ব মানে আহিব নালাগে বুলি ক'ব, আমি নিজে পেলাই থৈ আহিমগৈ। মানে মূৰ্তি বনাই যিদিনাখনৰ পৰা বনাবলৈ আৰম্ভ কৰিছে সেইদিনাৰ পৰা মাইকী মানুহে মানে গাহৰি হেৰি আৰু তুমি গোটেই মানে হেৰিবিলাক দি থাকা মানে। হয়। এজনা শিল্পী আচলতে এতিয়া যদি আপোনালোকৰ বিভিন্ন মূৰ্তি নিৰ্মাণত প্ৰয়োজন হয় বা বিভিন্ন নামঘৰ এনেকুৱাবিলাকত আপোনালোকৰ প্ৰয়োজন হয়, নিশ্চয় আপোনালোকে যোগাযোগ কৰিব। আৰু যদি আপোনালোকৰ গাহৰিৰ ক্ষেত্ৰতো কিবা তেখেতৰ পৰামৰ্শ হয়, যিহেতু আমি গাহৰি পালনৰ ক্ষেত্ৰখনত আমি জড়িত হৈ আছোঁ, দেখাই আহিছোঁ। তেওঁ আজি বহুখিনি নজনা কথা ক'লে, আচলতে জানিবলগীয়া কথা ক'লে। আমি তেওঁৰ হেৰিৰ পৰা বক্তব্যৰ পৰা নিশ্চয় উপকৃত হৈছে বুলি আমি ধাৰণা কৰিম। আৰু শেষত তোমাৰ নাম্বাৰটো যদি শ্বেয়াৰ কৰি দিয়া। মোৰ নাম্বাৰটো 9954299307। এই নাম্বাৰটো কণ্টেক্ট কৰিলে মোক পাব আপোনালোকে। মোৰ নাম্বাৰ একেটাই। যদি মূৰ্তি কামতো যদি আপোনালোকে বিচাৰে মোক সেইটো নাম্বাৰতে কণ্টেক্ট কৰিব। যদি গাহৰি পোৱালিৰ কাৰণেও যদি মানে কোনোবাই বিচাৰে তেতিয়াও এইটো নাম্বাৰতে কণ্টেক্ট কৰিব। খালি গাহৰি পোৱালি হওক বা মূৰ্তি হওক, মোক মানে ধৰি লওক আপোনালোক যদি বোলে এমাহৰ পিছত লাগে বস্তুটো, মোক কিন্তু 1.5 মাহৰ আগত জনাব লাগিব। মানে তেনেকুৱা, কাৰণ এইবোৰ আপোনাৰ সময় লাগে। মোৰ এতিয়া এই 6টা পোৱালি মই কৈছোঁ, আগবাৰ 10টা পোৱালি দিছে, এটা পোৱালি মই ঘৰত ৰাখিবলৈ পোৱা নাই। এইবাৰ 6টা পোৱালি। এতিয়া মই নিজে দিখৌমুখৰ পৰা গৈ এটা ঘুংগুৰু জাত মই কিনি আনি লৈছোঁ, কাৰণ ইয়াৰ অকল মই মতা পোৱালি দুটাহে মানে যেন তেনে এইবাৰ ৰাখিম। মাইকী মই এজনীও নাপালোঁ ৰাখিবলৈ, কাৰণ ঘৰততো মোক লাগে। সেইকাৰণে মই নিজৰ ঘৰত পুহিও মই পোৱালি মানে ৰাখিবলৈ পোৱা নাই, মই কিনি নিবগৈলগীয়া হৈছে। মানে মানুহে এতিয়া আপোনাৰ 20-60 মানৰ পৰাতো নিয়ে পোৱালিটো, তেনেকুৱা হৈছে। এতিয়া এইবাৰতো বহুতে আপোনাৰ বেয়াই পাইছে, 12জনক লাগে পোৱালি, দিছেহে 6টা, কাক কেনেকৈ দিম। সেইকাৰণে মানে নিজে মই আউটৰ পৰা কিনি আনি পুহিবলগীয়া হৈছে। আৰু এতিয়া যিহেতু মই মূৰ্তি কামত বেছিকৈ জড়িত হৈ আছোঁ, আগফালে মোৰ মূৰ্তি বনিয়ে আছে, আপোনালোকে তাত চাবগৈ পাৰিব। তাত আপোনাৰ মই যিহেতু আপোনাৰ গোলাঘাট ঢেকীয়াল চাৰিআলি মলীয়া গাঁও তাত কাম লগাই আছিলোঁ। আৰু তাত কাম লগাই থাকোঁতে তাৰ পৰা আগলৈ আপোনাৰ মানে গণেশ মন্দিৰ এভাগ আছিলে ৰাস্তা কিনাৰতে। তেখেতলোকৰ মানে আপোনাৰ মন্দিৰভাগ মানে এই ফুল লাইন হোৱাৰ কাৰণে ভাঙিলে, আৰু সেইকাৰণে তেখেতলোকে গণেশ মন্দিৰভাগ নতুনকৈ নিৰ্মাণ কৰিছিলে। তাৰ কাৰণে আপোনাৰ 3.5 ফুট ওখ গণেশ মূৰ্তিভাগ নিৰ্মাণ কৰিবৰ কাৰণে মোক কৈছিলে, আৰু সেয়া নিৰ্মাণ কৰি হৈ গ'ল। এই 10 তাৰিখে তেখেতলোকে প্ৰতিষ্ঠা কৰিব। আৰু কাইলৈ আমি ইয়াৰ পৰা মানে ৰাইজ যাব অলপমান, গৈ আমি একেবাৰে
তোৰণৰ ওপৰত মানে উঠাই থৈ আহিমগৈ সেই ভাঙোতেই। হয়, হিমান্ত তোমাৰ যাত্ৰা উত্তৰ কামনা কৰিলোঁ। আৰু আগুৱাই যোৱা, আৰু এই ক্ষেত্ৰখনতো তুমি যিটো ফাৰ্মিঙৰ ব্যৱস্থা কৰিছা, তোমাৰ যিটো ভৱিষ্যত পৰিকল্পনা আছে নিশ্চয় এইটো ফলপ্ৰসূ হওক, আমি তাকে কামনা কৰিছোঁ। আৰু এনেধৰণে এজন অসমীয়া ল'ৰাই আচলতে যিটো কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে, সকলোৱে নিশ্চয় প্ৰেৰণাৰ উৎস হৈ পৰিব। অনাগত দিনত যদি এজন শিল্পী বা এজন গাহৰি পালকৰ আপোনালোকৰ বিশেষ প্ৰয়োজন, তেন্তে আমি দিয়া নাম্বাৰ শ্বেয়াৰ কৰিব, কমেণ্টৰ যোগে তেখেতক উৎসাহিত কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।